পিংকি আপোনালোক সকলোকে মোৰ দ্বিতীয়টো ব্লগ আৰু প্ৰিয়ংকাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি যাম এতিয়া বাঘমৰা আৰু হয়তো আপোনালোকে চবে বাঘমৰা আগতে দেখিছে, কিন্তু মোৰ চেনেলত আজি প্ৰথমবাৰ দেখিব। গতিকে ভিডিঅ'টো স্কিপ নকৰি সকলোৱে যেতিয়া মোৰ ভিডিঅ'টো চাই যায়। আমাৰ লগত আৰু আছে, তো দেখাম আপোনালোকক কোন আছে। তো ভিডিঅ'টো চাই যাওক সকলোৱে। কেনেকুৱা লাগে বেয়া ৰাস্তাচোন গাইজ, ৰাস্তাটো খুব বেয়া, সেইকাৰণে আমি পাৰ হ'ব পৰা নাই। আৰু এতিয়া কি হ'ব এইটো আপোনালোকে চাই যাওক। ঠেলি নিবি নহবা কোনফালে, এইফালে নাযায়, হেৰি লাগি থাকিব। ৰ গৈ লওক, এটা গৈ লওক। লাহে 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 গাইজ, পাৰ পালোঁ। ৰাস্তাটো বহুতে বেয়া, কিন্তু আমাৰ মানে কি ক'ম এতিয়া, চালকজন বহুত ভাল, বৰ ধুনীয়াকৈ কণ্ট্ৰল কৰি আহিছে। গাইজ, আমি পাই গ'লোহি। এয়া চাওক, ওচৰৰ পৰা আৰু দেখাম ভালকৈ। গাইজ, আমি পাই গ'লোহি এতিয়া, কিন্তু ইয়াত কি দেখাম এইখনে সেইখন যিখন কি আমি আহিছোঁ, পালোহি। আৰু আগলৈ কি আছে আৰু দেখিব, আৰু আপোনালোকে আপোনালোকক দেখাম। মাছ ধৰাকৈ চাব আৰু সকলোৱে। এইখন দেখিছেনে চাইনবোৰ্ডটো, আছে ফাষ্ট ফুড। ইণ্টাৰনেশ্যনেল পিকক কেম্প। তো ইয়াত আছে ৰেষ্টুৰেণ্ট, সেয়া দেখিলে। আৰু চাই যাওক আগলৈ। ঐ ভিতৰলৈ যাওঁ বৈ, পিংকি আহ। Camp adventure destination. Oh. Oi. Oi, bola, aste botta kam. Aste botta kam bole. Bole. Guys, बहुत ধুনীয়াকৈ ডেকোৰেশ্যন কৰা আছে। সফা পেনত গোটেই বনগুটি লাগিলে।
গাইছ এটা হৈছে মেনু গাইছ ইয়াত বহুত ধুনীয়া বস্তু এটা মই আপোনাক দেখাইছোঁ কল কপৌ ফুল আৰু আমাৰ লগত আহিছে এয়া জুই ফুৱাই আছে হেল্ল' কৈ দিয়া আৰু কিবা ক'বলগীয়া এতিয়া ইয়াত বাঘমৰাৰ মানে অস্তিত্ব নাইকিয়া হৈ গৈছে কাৰণ পানী আহিছে তো পানী চবখিনি তাই ইয়াত আপোনালোক আহিলে নিজে বনাই মেলি চব খাব পাৰিব ইয়াত চব ভিতৰত বস্তু আছে নিজে যি বনাই আৰু নিজে ইচ্ছামতে বনাই খাব পাৰিব আৰু আপোনালোকক আৰু এটা বস্তু দেখাইছোঁ কি দেখাইছোঁ ব্ৰেকফাষ্ট মানুহ আছে নি ইয়াত তলত এইবিলাক কি হয় বাৰু সেইবোৰ গাইছ ইয়াৰ জেগাডোখৰ খুবেই ধুনীয়া আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া ঘৰ আছে য'ত মানুহবিলাক আছে আৰু আমি ওপৰলৈ উঠিলোঁ সেই তাত ওপৰত উঠিলোঁ গ'লোঁ চালোঁ তাৰ ভিতৰত চবখিনি বস্তু এতিয়া ইমান মানুহ নাই কিয়নো এতিয়া ছিজন নহয় ন ইয়ালৈ অহা তো আমি আহিছোঁ আৰু আপোনালোকক দেখাবৰ কাৰণে তো সকলোখিনি বস্তু দেখালোঁ আৰু কিছুমান বস্তু আছে এনেকুৱা যিখিনি পানীয়ে উটাই লৈ গ'ল দেখাইছিলোঁ আপোনালোকৰ ঘৰ এটা আগত তো সেইটো পূৰা পানীয়ে পূৰা ভৰ্তি হৈ আছে ইয়াত আপোনালোকে আহিলে পূৰা বহিব পাৰিব ধুনীয়াকৈ আৰু এখন ধুনীয়া খুবেই ধুনীয়া একদম মানে স্কুটাৰ আছে যাৰ ফ্ৰণ্ট ছাইডটো মানে পূৰা টাইগাৰ ঘৰ য'ত খুবেই ধুনীয়াকৈ সজাই থোৱা আছে দেখিছে আপোনালোকে এইখন হৈছে স্কুটাৰখন চুট এইখনত উঠিব পাৰি নেকি গাইজ এতিয়া মই চলাম স্কুটাৰ আমি ইয়াত ভিডিঅ' বনালোঁ আৰু খুবেই ভাল লাগিলে কুকুৰ মোৰ বহুত ভয় লাগে তো গাইজ ইয়াত ভিডিঅ' বনালোঁ বাঘমৰাত কামাণ্ডো নেট ইয়াত দুজনী ছোৱালী বগাইছে পাৰিছে বাৰু পিছজনী পিছতে তলতে থাকিলে এতিয়া সিহঁতৰ নমাটোকে চাম এতিয়া মই এইযোৰ এযোৰ জোতা হৈ পৰিছে আৰু এযোৰ হৈ পৰিছে লাজতে মানে দুযোৰ মানে পেলাই দিলোঁ বুলি ক'ব কিন্তু এযোৰ হৈহে পৰিলে পাত সেইকাৰণে ইপাতো পেলাই দিছে কৈছেনে ঐ কোৱাচোন উঠি কেনেকুৱা লাগিলে পিংকি পিংকি লাজ নকৰিবা এইপিনে মাস্ক জেপত আছে মাস্ক নহয় এতিয়া এইফালে চাই ক কেনেকুৱা লাগিলে উঠি পানি বহুত ভাল লাগিলে মানে ঘৰ লাগি গ'লগৈ তললৈ হাত খৰ দেখিছে কি হ'ল হাত একোৱেই হোৱা নাই মই মেহেন্দিয়ে দেখি আছোঁ কেনেকুৱা লাগিলে পিংকি তোমাৰ উঠি পানি অনুভৱটো শ্বেয়াৰ কৰা বহুত ভাল লাগিল বিদ্যুৎ কোৱা আহি কেনেকুৱা লাগিছে ঠিকেই লাগিছে ইমান মেহেঙীয়া দিলা তুমি আৰু এটা এইপিনে এটা ঘৰ আছে উইদাউট টিকেট নো এণ্ট্ৰি এয়া এমাহৰ আগত আছিলে কিন্তু আমি এটা উইদাউট টিকেটে সোমাম তলত পৰিলে মই বুটলিব নোৱাৰো
60 কেজি নাই উঠি ৱেলকাম টু মাই কিংডম ভাগি থাকিবই লাহে লাহে ব্ৰহ্মপুত্ৰত এয়া সুত আহিছে বগাইছে বান্দৰটো বিদ্যুৎ নাহা না ওপৰলৈ ইয়াত হেৰি এডাল আছিলে এই ৰছী এডাল আছিলে মানে তোমাৰ ধৰি লোৱা সেই তাৰ সুতটো যে আহি আছে গোল গোলকৈ সেই তালৈকে ৰছীডাল আছিলে ইয়াৰ পৰা মানে তুমি ওলমি যাব পাৰিবা তেনেকৈ ভিডিঅ'টো ময়ে লোৱা নাই চেলফি বাদ ব্যস্ত আমি মাহীমাকৰ পুতেক চেলফি মাৰিছে দেই চেলফিখন হ'ল এতিয়া চব চেলফিখন চাই লওঁ দেখুৱাই দিয়া চেলফিখন আমাৰ হ'ল এইখন ভাল মোবাইলটো দামী বাৰু মই আছোঁ দেই কি মাৰিছে সেইখন মই ওলাবলৈ পোৱাই নাই ওলাইছে তাৰ অদ্ভুতকৈ মাৰি পিনি ষ্টেটাছত দি দিবগৈ গম পাওঁ সেইখনটো গুচিয়াই পেলাম মই ওলাইছে ধুনীয়াকৈ ওলাইছে তই ভালকৈ মাৰ ধুনীয়াকৈ ওলাইছে কেমেৰাটো স্ক্ৰীনখন লোৱা নাই কেলৈ জাপ মাৰি দিয়া ভয় লাগিছে যে জাপ মাৰি দিয়া এয়া আপত্তি আছে কিন্তু নামিব পৰা নাই আমাৰ উপত্যকা এবছৰলৈ আমাৰ উপত্যকা বন্ধ হ'ব খোলাটো থাকিবই কিন্তু পিকনিক পাৰ্টি টাইপ তেনেকুৱা টাইপ নহ'ব মানে এইখন এসপ্তাহৰ আগলৈকে গোটেইখন পানীৰে বহি আছিলে মই ওচৰৰে মানুহ এজনক সুধিছিলোঁ এই এতিয়া 2-3 দিনৰ আগতহে পানী কমিছে মানে পানীটো যথেষ্টই বাঢ়িছে এইবিলাক ঘৰত আগতে মানে মানুহ আহিছিলে একেবাৰে হৈ য'ত মাটি আছে তালৈকে এডাল হাকুৰ টাইপো আছিলে যেতিয়া পানী নাছিলে মানুহবোৰ যাব পাৰিলেহেঁতেন কিন্তু এতিয়া মানে পানী আহি পিনি পানীয়ে মানে ঘৰটো উটুৱাই ৰাখিছে আকৌ যেতিয়া পানী শেষ হৈ যাব তেতিয়া আকৌ ভালকৈ বনাব আৰু এটা কাৰণে ভাল হৈছে ইয়াত ইউজমি ব্যৱহাৰ কৰিছে ইয়াত চব মানুহৰ জীৱন সংগ্ৰাম এওঁলোকে এতিয়া এই মাছ ধৰি পানি জীৱন নিৰ্বাহ কৰিছে বাঘমৰাৰ আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে যাতে লাইক কৰে ভিডিঅ'টো আৰু কমেণ্ট কৰিব তলত কেনেকুৱা পালে ভিডিঅ'টো চাই লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে তো গাইজ তেতিয়ালৈকে সকলোকে বাই বাই ব'লক বাই বাঘমৰা বাই 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 বাই